হয় ফ্ৰেণ্ড, কি খবৰ? তো আজি ওলাইছোঁ আকৌ চৰাইদেউ যাওঁ বুলি। চৰাইদেউ, শিৱসাগৰ গোটাখন ঘূৰিম। বৰ ভাল ভাল জেগা আছে চাবলগীয়া। তো আমি পিকনিক খাম বুলি ওলাইছোঁ। তো পিকনিকো খাম আৰু ভাল ভাল জেগা কিছুমান চাম। ভাল ভাল চিন আছে, কাৰেংঘৰ, ৰংঘৰ। তো টাইম পালে মানে সকলো ভিডিঅ' কৰি আপোনালোকৰ মাজলৈ আগবঢ়াম বুলি মই ভিডিঅ'টো কৰিলে ইয়াত চৰাইদেউ পাইছোঁহি। ইয়াত চৰাইদেউ মৈদান পালোঁহি। তো কিনাৰতে চৰাইদেউ পিকনিক প্লেচ এটা আছে, তাত গাড়ীও ৰখাব পাৰিব। গেটখনটো দেখিলে ইয়াত চৰাইদেউ ইমান সুন্দৰকৈ লিখি থোৱা আছে, আই লাভ চৰাইদেউ বুলি। তো প্ৰথমডোখৰ এইডোখৰে। তো বহুতখিনি ট্ৰেডিশ্যনেল বস্তু পাব কিনিবলৈ। একদম ৰজা দিনৰ জেগা এইখিনি। তো পিকনিক প্লেচৰ এইটো এইখন গেট হয়। তো এইখন ফিল্ড দেখিছে ন, কিমান গাড়ী আছে। তো আমি ইয়াতে গাড়ীখন ৰখালোঁ। তো ইয়াৰ ৰাইজে আৰম্ভ হ'লেই খোৱা। গাহৰি খুৱাই গাহৰি খাইছে, ব্ৰইলাৰ খোৱা ব্ৰইলাৰ খাইছে। যাৰ যেনেকৈ মন গৈছে তেনেকৈ বস্তু অনা হৈছে, আইটেম। তো তেনেকৈ খোৱা হৈছে। দেখিছে নাই, ষ্টিক, গাহৰি ষ্টিক। তো আমি অলপ অলপকৈ ভিডিঅ' কৰিছোঁ, তাৰমানে গোটেইটো ভিডিঅ' কৰিবলৈতো টাইম টেবুল নিমিলে। অলপ অলপ চিন দেখাইছোঁ তাৰমানে। আৰু বহুতখিনি বস্তু আছে চাবলৈ। এই আমাৰ এইখিনি ইয়াত তাৰমানে পিকনিক খাই হৈ গ'ল। পিকনিক খোৱা হোৱাৰ পাছত এতিয়া আমি জেগা চাবলৈ যাম। তো মৈদামটো চোৱা নহ'লে, মৈদামটো চোৱাৰ আমাৰ টাইমেই নাই। বেলেগখিনি আৰু চাবই নাপাম তাৰমানে, একদম গধূলি হওঁ অৱস্থা হৈছে। তো আমাৰ চাবলৈ সময় নাই। তো গাড়ীত এনেকৈ বহিলেও ফূৰ্তি ফাৰ্তা কৰিছে ৰাইজে, নাচিছে। আপোনাৰ গান বজাই দিছে আৰু। তো আমি এতিয়া যাম গড়গাঁও কাৰেংঘৰটো চাবলৈ যাম। তো পাই গ'লোঁ সেই কাৰেংঘৰৰ। এইটো গাড়ী প্লেচ হয়। ইয়াতো কমটি মানুহ নহয়। ইয়াত চাওক, ইয়াতো বহুত মানুহ। গাড়ী দেখিছেনে কিমান আছে। আৰু এজনক দেখোন ক'বই নালাগে, তামাম ফূৰ্তি। ৱাও, ভাল লাগিল। ভিডিঅ' কৰা দেখি একদম ভাল পাইছে তেওঁ। এতিয়া কাৰেংঘৰত সোমাম, গাড়ীখন প্লেচ কৰা হৈছে। এয়া চাওক কাৰেংঘৰ, গড়গাঁৱত আছে আৰু। কিমান সুন্দৰ জেগা চাবলগীয়া আমাৰ। ভাবি আছিলোঁ আহিম বুলি, তো আহিব পৰা নাছিলোঁ। তো আজি আহি পিনে অলপ ভিডিঅ' কৰিলোঁ। ভিডিঅ' কৰি পিনে আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰিছোঁ। আপোনালোকে ভাল পালে লাইক কমেণ্ট কৰিব, পাৰিলে মানে শ্বেয়াৰ কৰি দিব মোৰ ভিডিঅ'টো। তো এতিয়া ভিতৰলৈ সোমাই গৈছে। এইটো চাওক, ভিতৰৰ জেগাবিলাক চাওক। এতিয়া ভিতৰত গ'লে মানে আপুনি লাইট জ্বলাই যাব লাগিব, ভিতৰত আন্ধাৰ। তো ওপৰ মহললৈ যাম। তলৰ মহলটো চালোঁৱেই, ওপৰ মহললৈ গৈছোঁ। তিনি খলপীয়া হয়, তিনিমহল হয় এইটো কাৰেংঘৰটো। তো লাইট জ্বলাই লৈছোঁ। এয়া চাওক, আন্ধাৰ, দেখা পোৱা নাযায় নহ'লে। তো মাজৰ খাবলৈ আহি পালোঁহি। তো মাজৰ খাপটো আপোনাৰ দৃশ্যটো আপোনালোকে চাব কেনেকুৱা। তাৰপৰা ওপৰ খলপীয়াটো দেখাম। এইটো মাজৰ দৃশ্যটো। বাহিৰতো এনেকুৱা ধৰণৰ চাওক।
নিশ্চয় ভাল লাগিছে নহয় জানো, ইমান ধুনীয়া চিনটো দেখিবলৈ। ওপৰৰ পৰা উঠি পিনে এনেকৈ ভিডিঅ' কৰিছোঁ, তলৰখিনি চাবলৈ ইমান ভাল লাগিছে। আৰু ইয়াকে ওপৰলৈ উঠিবলৈ আছেই। এইটো মই মাজৰ খাপত আছোঁ। যথেষ্টখিনি মানুহ হৈছে। এতিয়া একেবাৰে ওপৰ মহললৈ যাম। ওপৰ মহলৰ পৰা দৃশ্যটো চাব কেনেকুৱা লাগে। লাইট জ্বলাই যাবলগীয়া হৈছে, ভিতৰতো আন্ধাৰ হয়। তো একদম ওপৰ মহলত পালোহি। চাওক, ওপৰ মহলতো বহুত মানুহ আছে। একদম ওপৰৰ পৰা ভিডিঅ' কৰিছোঁ এইটো। আৰু আছে, ইয়াৰ পিছত আৰু যাম ৰংঘৰলৈ যাম। ৰংঘৰলৈ যোৱাৰ পাছত আকৌ আমাৰ এয়াৰপৰ্ট ৰেষ্টুৰেণ্টখন চামগৈ, কেনেকুৱা লাগে জেগাটো। ভিডিঅ'টো লাষ্টলৈকে চাব আপোনালোকে। এয়া ওলালোঁ এতিয়া শিৱসাগৰ এয়া ৰেষ্টুৰেণ্টখন চামগৈ। এৰোপ্লেনৰ ভিতৰৰ ৰেষ্টুৰেণ্টখন চামগৈ, কেনেকুৱা লাগে। তো এয়া শিৱসাগৰ টাউন পাইছোঁহি। ততে নাই, পূৰা নাচিছে আৰু দেই। ভাল লগা দিন। তো এয়া পালোহি ৰংঘৰ। ইয়াতে গধূলি হওঁ হৈছে, তো ৰংঘৰৰ ভিতৰত সোমাবলৈ টাইম নাই। অলপ বাহিৰৰ পৰাই ভিডিঅ'টো কৰিলোঁ, ভিতৰলৈ নাযাওঁ আৰু। ৰংঘৰৰ সন্মুখত পৰা ভিডিঅ' কৰিছোঁ। এইখন হ'ল গেট। ৰংঘৰটো দেখিছে নহয়। ভিতৰলৈ যাবলৈ আমাৰ সময় নাই, তাৰমানে গধূলি হ'লেই। এতিয়া সময় সুবিধা টাইম উলিয়াই পিনে আহিলে মানে সম্পূৰ্ণ ভিডিঅ'টো কৰি দিম। এতিয়া বাহিৰৰ পৰা কৰিছোঁ, ৰাস্তাৰ পৰা। তো ইতিমধ্যে আহি পাইছোঁ এয়া ৰেষ্টুৰেণ্ট। এই আঁতৰৰ পৰা দেখিছে ন, ৰাস্তাৰ পৰা। তো ওচৰলৈ গৈ আছোঁ। এইখনেই হ'ল সেইখন ইণ্ডিয়াত ভাইৰেল পূৰা। অসমৰ ভিতৰত এইখনে এৰোপ্লেনৰ ভিতৰত ৰেষ্টুৰেণ্ট আছে। তো সেইটো আছে শিৱসাগৰত। তো বহুত দিনৰ পৰা ভিডিঅ'বিলাক চাই আছিলোঁ, আজি নিজে আহি পিনে ভিডিঅ'টো কৰিব পাৰি মই নথৈ আনন্দিত হৈছোঁ। তো আপোনালোকৰ কেনেকুৱা লাগিছে মোৰ ভিডিঅ'টো, তো কমেণ্ট কৰি জনাব। যদি ভাল লাগিছে শ্বেয়াৰ এটা কৰি দিব। তো গধূলি হ'ল, ভিডিঅ'টো বৰ ভালকৈ কৰিব নোৱাৰিলে। লাইট জ্বলাই আছে দেখিছে নহয়, আন্ধাৰতে কৰিছোঁ বাৰু। সময় উলিয়াব নোৱাৰিলে। ইয়াত চকা কিমান ডাঙৰ ডাঙৰ, বাছৰ চকাৰ সমান। বহুত দিনৰ পৰা ভাবি আছিলোঁ আহিম বুলিতো আজি আহি পালোহি।
বহুতখিনি ভাল লাগিলে। কমেণ্ট কৰি নিশ্চয় জনাব। নিশ্চয় ভাল লগা দৃশ্য, আশা কৰোঁ আপোনালোকে ভাল পাইছে। তো সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে